Hello guys, welcome back to my YouTube channel. আজি Sunday, যেহেতু মই ঘৰত অকলে আছিলো আৰু ভণ্টি দুজনী আহিলে আৰু হিহঁতক কলো যা বগৰী আনিবলৈ যা। হিহঁতক চাব 1 মিনিট ৰব। ভণ্টি আহা। Hi guys. মৌসুমী আৰু অনন্যা। Hi কৰি গো। Hi guys, আজি আমি বগৰী খাম। ওকে, বলা তেতিয়া আমি আনিব যাম। হিহঁতে যাবলৈ লৈছে। Bye guys. চেন কৰিলে হেয়া যাবলৈ লওঁতে ঘটিল নহয় ঘটন আছে মিস্ত্ৰী আমাৰ কিহনো ভয় আমাৰতো সকলো কামতে পাকল আইচ এয়া মিস্ত্ৰীয়ে কাম কৰি হৈ গ'ল সিহঁতি যাব আৰু বাই বাই সোনকালে আহিবি কিন্তু দেই সোনকালে আহিবি মই ৰখি আছো অৱশেষত আধা ঘণ্টা মূৰত বেচেৰি দুজনী পালেহি চাওকচোন ইহঁত দুজনী কিমান হেপু জেপুকে আহিছে এজনীয়ে খোজকাঢ়ি দৌৰি আহিছে আৰু এইফালে পালেহি আমাৰ দাদাশ্ৰী লগতে কণমানি লগতে বগৰীকেইটা চাওকচোন ইমান ধুনীয়া সিহঁতক কৈছোঁ আনাৰ বাবে থেংক ইউ সেয়া নিমখ জলকীয়া ধনিয়া লৈ আমি ওলাইছোঁ পথাৰলৈ চাওকচোন ইহঁত দুজনীক ককাক লগ পালোঁ পথাৰতে আৰু সুধিলোঁ বগৰী খাবনে তেওঁ কৈছে খাম খাম মই কৈছোঁ খুন্দাই নাই খুন্দিব আনিছোঁহে ৰ'ব খুন্দি মেলি আপোনাক দি থৈ আহিমগৈ আৰু আমি ওলালোঁ পথাৰত আহি মাছ ভাত পালোঁহি চাওকচোন ক'ত আমি ৰখিছোঁ চবেই চাইছে কি হৈছে ইহঁতৰ আমি কিন্তু সেইবিলাকলৈ কাণ হাৰি দিয়া নাই আমি নিজৰ কাম কৰি গৈছোঁ অকল খাব লাগে কৰিব লাগে সেয়াই আৰু এয়া আমি কাম আৰম্ভ কৰি দিলোঁ ধুই লৈ লগে লগে বুকত ভৰালোৱেই নহয় বগৰী এটা আৰু সিহঁতেও কৈছে মই কাম নকৰোঁ তুমি শুনা মই কৈছোঁ নহ'ব নহয় এনেকৈ শেষত গৈ পেলাই দুইজনী আহিলে দেই কৰিবলৈ আৰু মই ধনিয়া জলকীয়া ধুলোঁ তাত দিলোঁ ধুনীয়াকৈ ধুই ল'লোঁ আৰু খুন্দিবলৈ ল'লোঁ এইফালে ৰাইজসকল মই শুনি আছোঁ সিহঁতে মুখত টপুক টপুককৈ ভৰাইছে মোৰ ইমান বেয়া লাগিছে আৰু এইপিনে চাওকচোন চাওক সিহঁতজনী কামৰ ভয়ত ক'ত বহি আছে বগৰী আধা খণ্ডতে মনত পৰিলে আমি যে কলপাত নানিলোঁ আৰু গ'লোঁ কলপাত আনিবলৈ গৈ পাইছোঁগৈ কলগছজোপা ইমান ওখ সেয়েহে সেই গছজোপাৰ পৰা আনিব নোৱাৰিলোঁ আৰু ভণ্টিয়ে বিচাৰি গৈ এজোপা পালেগৈ আৰু তাই এখিলা পাত ছিঙি আনিলে ধুনীয়াকৈ আৰু চাওকচোন টিকটিকখিনি কেনেকৈ দৌৰি গৈছে আৰু আমি ক'ত খাই আছোঁ যেনি দেখিছেনে সেয়া আমি তাতে আছোঁ আৰু আমি আহি পাই গ'লোহি আৰু ভণ্টিয়ে ধুনীয়াকৈ কলপাত ধুইছে আৰু মই ৰখি আছোঁ এইপিনে মোৰ বা বহি আছে চাওকচোন সকলোবোৰ এই ধুনীয়াকৈ খুন্দিছে এক চাব দেই মুখত ভৰাব লওঁতে কেনেকৈ পৰি দিলে তাই লাজতে বেচেৰীজনী আকৌ মুখত ভৰাইছে চাওকচোন চাওক এইটো খাই দিব এতিয়া বুলি নাখায় এয়া চাওকচোন খৰ ধৰতে আমি চামুচ আনিবলৈ পাহৰিলোঁ কিন্তু আমাৰ চিন্তা নাই কাৰণ আমাৰতো টেলেণ্ট আছে চুইখনে পূৰা উলিয়াইছোঁ কাৰণ আমাৰ ৰখিবলৈ সময় নাই একদম দেখি পেলাই লোভৰ পানী চিৰিচিৰিকৈ পৰিছে এয়া আকৌ তাই খুন্দিবলৈ ল'লে মোৰ এনেকুৱা খং উঠিছে সেয়া খুন্দাই হ'ব কৈছে নহ'ব আৰু খাবি পিনি আহি পালে বৌক চাওকচোন হাই দিছে আৰু মই ৰখি আছোঁ সিহঁতে কাম কৰি আছে চাওক মানে ধুনীয়া পৰিৱেশ তাতে বতাহ মাৰি আছে বহুত ভাল লাগিছে জানেনে তাতে গৰম মানে ৰ'দ পৰি থাকিলে এনেকুৱা বতৰত খাবই লাগে ন আৰু ভালো লাগে পিছে খাই আৰু লগে ভাগে খাই বিশেষকৈ টেঙাটো বহুত বেছি ভাল লাগে আৰু সিহঁতৰ হাঁহি ইয়াত ধনিয়া জলকীয়া খুন্দি ল'লোঁ এই ইহঁতৰ দুজনী কাজিয়া লাগিব চাওকচোন চাওক তাই হেনো একেলগে সেইগাল খায়েই পেলায় মোৰ এনেকুৱা হাঁহি উঠিছে তাই মোক কেনেকৈ খাব পাৰিব চাওক এয়া কাজিয়া ইজনীয়ে কৈছে মই খাম নহয় সেয়া বাই কৰিলে চব এই ধুনীয়াকৈ বগৰীত নিমখ জলকীয়া ধনিয়া দি ধুনীয়াকৈ সানি লৈছোঁ আৰু ভাগ কৰিবলৈ হৈ গ'ল মইতো এক্সপাৰ্ট ভাগ কৰা মই দিলোঁ চবকে ইমান টেঙা নহয় মই খাব পৰা নাজানো আৰু ধুনীয়াও লাগিছে বাৰু মুখখন বেকেট খাই গৈছেগৈ সিহঁতে হাঁহি চাওকচোন সিহঁতে এইফালে আমি ভিডিঅ' বনাই থাকোঁতে তাই কি কৰিলে জানে টপককেনে দি পেলাই চুৰ কৰি বগৰী খাই আছে নহয় আমি চোৱাই নাই
টেঙা খাই কেনেকুৱা লাগিছে সুধিছোঁ আৰু সিহঁতি কৈছে ইমান ধুনীয়া টেঙা মুখখন খোজকাঢ়ি গৈছে তাই চাওকচোন চাওক চবৰে লাষ্ট দেখো এইফালে বব খাই আছে কৈছে ধুনীয়া ধুনীয়া এইফালে চাওকচোন দাদাচি আহি গ'ল আধা খোৱা সময়ত আমি কৈছোঁ ধুনীয়া ঠাৰিকেইডালৈকে খাই কি কৈছে হ'ব হ'ব একো নাই টেঙাহে চলি যাব চাব দেই এতিয়া মুখখন কেনেকৈ খাই পেলাই তাৰপৰা ক'ব ধুনীয়া ধুনীয়া আৰু এইফালে চাওকচোন মই খাই আছোঁ মুখখন একদম খোজ খাই যায়গৈ ইমান টেঙা নহয় আৰু কাহ ধৰিছে এনেকুৱা কাহিছোঁ নহয় একদম ডিঙিত ছটা মাৰি ধৰিছে জানেনে বগৰী খোৱা মানে সুৰ ওলাই গৈছে মোৰ আৰু এইফালে আমাৰ খাই কমপ্লিট হৈ গ'ল ৰাইজ জানেনে তাই খালে নহয় আৰু খাই লৈ এতিয়া পলাইছে কৈছে মই একো কাম নকৰোঁ মই যাওঁ আৰু এইফালে পলাইছে আৰু এইফালে চাওকচোন এইফালে খাওঁতে সকলোৱে খালে কিন্তু খাই হোৱাৰ পাছত মোলৈ এৰি থৈ গুচি গ'ল কোনে খালে আৰু আমাৰ ঘৰলৈ আহিলোঁ গাইজ আজিলৈ সমাপ্ত আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ কোনোবাই নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আমাৰ কোনোবা চেনেলটোত ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব চব কৰিব মাত্ৰ দেই বাই বাই